অন্য এটা মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি খুৰীয়ে মই ফুৰিবলৈ লৈছোঁ। আগৰটোৰ ভিডিঅ'ত মোক কমেণ্ট কৰিছিলে মই হেনো অভাৰলাইজত কাপোৰবোৰ পিন্ধোঁ কাৰণে মোক চাপৰি নিচিনা লাগে। সেইটো মোৰ প্ৰব্লেম, মই যেনেকৈয়ে পিন্ধি ভাল পাওঁ মই তেনেকৈয়ে পিন্ধিম। তাত চাপৰি কিবাকিবি তেনেকৈ কমেণ্ট কৰিবলৈ দৰকাৰ নাই। খুৰীয়ে মই গৈ আছোঁ এতিয়া টমটমত। আহি পাই গ'লোহি এটিএমত পইচা আহিব ল'মকৈ ৰখি আছোঁ। আহি গ'ল মোৰ পইচাটো। তাৰপিছত খুৰীলৈ মই ৱেইট কৰি আছোঁ। খুৰীয়ে পইচা উলিয়াইছে, খুৰীও ৰখি আছে পইচাটো আহিব মই ল'মকৈ। খুৰী পইচা আহি গ'ল, খুৰীয়ে পইচাটো লৈ ল'লে। তাৰপিছত মোৰ ভোক লাগিলে আমি পৰঠাকে খাই ল'লোঁ। মই ভাত খোৱা নাছিলোঁ। তাৰপিছত মোৰ ভিডিঅ'বোৰ চাই চাগে বৰ পাইছে, সেইকাৰণে ৰিলচটোকে চাই লওক। পানী পাই বাঢ়িলে পানীৰে কলে মোক, পানী পাই বাঢ়িলে পানীৰে কলে মোক। মোৰ ভিডিঅ'টো চাই কেনেকৈ পালে কমেণ্ট